নিচাজাতীয় দ্ৰব্যই যুৱ প্ৰজন্মৰ কি ক্ষতি কৰিছে? আপুনিও নিচাজাতীয় দ্ৰব্যত আসক্ত নেকি? তেন্তে আজি সাৱধান হওক। আপুনি বাৰু জানেনে নিচাজাতীয় দ্ৰব্যই কি ক্ষতি কৰিব পাৰে? অসমত নিচাজাতীয় দ্ৰব্য সেৱনে যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক, মানসিক আৰু সামাজিক ক্ষেত্ৰত ভয়ংকৰ ক্ষতি কৰিছে, যাৰ ফলত পৰিয়াল ভাঙিছে, প্ৰতিভাৰ অপচয় হৈছে আৰু সমাজত অপৰাধমূলক কাম বাঢ়িছে। ইয়াৰ ফলত কেঞ্চাৰ, লিভাৰৰ ৰোগ আদি কঠিন ৰোগ হোৱাৰ উপৰিও মানসিক চাপ, হতাশা আৰু আসক্তিৰ সৃষ্টি হয়, যিটো আমাৰ ৰাজ্যৰ উন্নয়নৰ এক ডাঙৰ অন্তৰায়। শাৰীৰিক ক্ষতি, গৰ্ভৰ ৰোগ, ক্ৰনিক জ্বৰ, যক্ষ্মা, লিভাৰ চিৰোচিছ, হৃদৰোগ, কেঞ্চাৰ আদিৰ দৰে ভয়ংকৰ ৰোগৰ সৃষ্টি কৰে। অংগ প্ৰত্যংগৰ ক্ষতি, যকৃত, বৃক্ক, হাওঁফাওঁ, হৃদপিণ্ড আদিৰ গুৰুতৰ ক্ষতি কৰে, যিবোৰ ক্ষতিয়ে আপোনাৰ জীৱন দেহ বিকল হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। মানসিক ক্ষতি, মানসিক চাপ আৰু হতাশা, উদ্বেগ, বিষণ্ণতা, স্মৃতিশক্তি হ্ৰাস আৰু মানসিক অস্থিৰতা বাঢ়ে। আসক্তি, ড্ৰাগছৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰে, সেৱন নকৰিলে সহ্য কৰিব নোৱাৰে। আত্মসন্মানৰ অভাৱ, নিজকে অযোগ্য আৰু লাজুকীয় অনুভৱ কৰে। সামাজিক আৰু পৰিয়ালৰ ক্ষতি, পৰিয়ালত বিশৃংখলতা, ঘৰত অশান্তি হয়, কাজিয়া হয় আৰু সম্পৰ্কৰ অৱনতি ঘটে। অন্যথা আপোনাৰ সপোনৰ পৰিয়াল দুভাগত বিভক্ত হৈ যাব পাৰে। অপৰাধমূলক কাৰ্যকলাপ, ধনৰ যোগাৰৰ বাবে চুৰ ডকাইতি, ধৰ্ষণ আদি অপৰাধৰ লগত জড়িত হৈ পৰে। শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষতি, স্কুল কলেজৰ পৰা বহিষ্কৃত হোৱা, কাম কাজ হেৰুওৱা, কোনো প্ৰতিষ্ঠানত কৰ্মৰ সুযোগ নোপোৱা ইত্যাদি। সামাজিক বিচ্ছিন্নতা, বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা আঁতৰ হ'ব লগা হয়। সমাজে আপোনাক এঘৰীয়া কৰিবলৈ দ্বিধাবোধ নকৰে। অসমত বৰ্তমান পৰিস্থিতি, অসমত ড্ৰাগছৰ ব্যৱহাৰ অতি দ্ৰুত গতিৰে বাঢ়িছে, বিশেষকৈ যুৱ প্ৰজন্ম আৰু কিশোৰীসকলৰ মাজত। চৰকাৰে অভিযান চলাইছে যদিও ইয়াৰ সংখ্যা বাঢ়িছে, যিটো অসমৰ ভৱিষ্যতৰ বাবে এক ডাঙৰ ভাবুকি বুলি গণ্য কৰা হৈছে। গতিকে আজি আপুনি সচেতন হওক, আপোনাৰ পৰিয়াল তথা আপোনাৰ সমাজকো সচেতন ৰাখিবলৈ চেষ্টা কৰক।